যলৈকে যাওঁ য'তেই থাকোঁ এটা শব্দ মই লৈ ফুৰোঁ, সেইটোৱে হৈছে অসম, বেলেগ একো নাই। মই ক'ব লাগে কাৰণে নাই কোৱা, মই আকৌ কৈছোঁ, মই ক'ব লাগে কাৰণে নাই কোৱা, মই সঁচাকৈ কৈছোঁ। এই মুহূৰ্তটো মোৰ বুকুৰ মাজত এটাই শব্দ মই মাদুলি পিন্ধি লৈ ফুৰিছোঁ, সেইটোৱে হৈছে অসম। আৰু সেই অসম শব্দটোৰ ডেফিনেশ্যনটো মোৰ কাৰণে বেলেগ। মই তোমালোক বুলি কৈছোঁ এতিয়া এই মুহূৰ্তত, কাৰণ সম্পূৰ্ণৰূপে তোমালোকক উদ্দেশ্য কৰি ক'ব বিচাৰিছোঁ। যদি তুমি এই অসম শব্দটো সঁচাকৈ ল'ব জানা, মাদুলিৰ দৰে যদি ডিঙিত পিন্ধিব জানা, তেনেহ'লে তুমি এজন খাঁটি অসমীয়া হ'বা, এজন ভাল মানুহ হ'বাই, খাটাং। তাত কোনো প্ৰশ্নবোধক চিনৰ উদয় হ'ব নোৱাৰে। কি সেইটো? এই অসম শব্দটোৰ ডেফিনেশ্যনটোৱে মই মোৰ কথাখিনি সামৰণি মাৰিছোঁ। অসম শব্দটোৰ মানে প্ৰথম কথা, তুমি কেইটামান শব্দৰ মুখামুখি হ'বা এই বয়সটো, যিকোনো স্থানত, যিকোনো মুহূৰ্তত, যিকোনো পৰিৱেশত, য'তে ত'তে। কি সেই শব্দকেইটা? 1 অপমান, 2 অৱহেলা, 3 অসন্মান, 4 অহংকাৰ। এই শব্দকেইটা তুমি যিকোনো মুহূৰ্তত মুখামুখি হোৱা এই বয়সত, তুমি চাবা য'তে ত'তে তুমি অপমানিত হোৱা। ক্লাছত, ঘৰত, বন্ধু বান্ধৱৰ মাজত, বিয়া ঘৰত তুমি অপমানিত বোধ কৰা ক'ৰবাত। দ্বিতীয়, তোমাৰ কেতিয়াবা এনেকুৱা লাগে তুমি অৱজ্ঞা পাইছা, তুমি পাব নালাগিছিল ক্লাছত ছাৰৰ পৰা, তুমি পাইছা, অৱজ্ঞা পোৱা। ঘৰখনত তুমি চাবা অৱহেলা পোৱা। 3টা সন্তান, তুমি যদি মস্ত গাধা, বাকী 2টা যদি চোকা, তুমি চাবা তোমাৰ মায়েও আনকি পেটৰ পোৱালি হৈও তোমাক অৱহেলা কৰে। যদি কেনেবাকৈ তেওঁ গাখীৰ এগিলাচ ঘৰত গোটাইছে, আটাইতকৈ চোকাটোক খাবলৈ দিব, গাধাটোক নিদিব। যদি তেওঁ মাছ এটা ৰান্ধিছে, মূৰটো তেওঁ আটাইতকৈ চোকাটোক খাবলৈ দিব, ফিচাখন এই গাধাটোক খাবলৈ দিব। হয়নে নহয়? তুমি চোৱা, তুমি তাৰমানে তাতো অৱহেলিত পাইছা। এই যে অপমান, অৱহেলা, অৱজ্ঞা, এইবিলাকৰ তোমাক কেতিয়াবা আন এটা শব্দ মুখামুখি কৰায়, অনুতপ্ত কৰায়। তুমি ক'ব নোৱাৰাকৈ কেতিয়াবা অনুতপ্ত হোৱা, দগ্ধ হোৱা। যিবিলাক মানুহে এই অনুতপ্ত, দগ্ধ হয়, তেতিয়াই তেওঁলোকৰ জীৱনলৈ আন এটা অনামি আহে, অন্ধকাৰ। তুমি চুইচাইড কৰা যেতিয়া এটা ভাল ফলাফল বিচৰা নাই পোৱা, তুমি আত্মহনন কৰা। ভুল। এই বস্তুকেইটাকে তুমি বিয়োগাত্মক দিশৰ পৰা যোগাত্মক দিশলৈ নিব লাগিব এইটো বয়সত। এই অপমান, এই অৱহেলা, এই অৱজ্ঞা, এই অনুশোচনাক তুমি কেতিয়াও জয়ী হ'বলৈ দিব নালাগিব। তোমাৰ জয়ী হ'ব লাগিব। তাৰ কাৰণে তোমাক লাগে অহংকাৰ, যে মোৰ কিবা এটা আছে, মই কৰি দেখুৱামেই। মই কিয় কৈছোঁ জানানে? এই অপমান, অৱহেলা পোৱা, গাধা বুলি ভবা সেই ল'ৰাটোৱে বা সেই ছোৱালীজনীয়ে শেষ মুহূৰ্তত তুমি চাবা, যেতিয়া তোমাৰ গাঁওখনত কোনোবা এজন মানুহৰ মৃত্যু হয়, তুমি দেখিবা সেই গাধা ল'ৰাটোৱে দেউতাকৰ কাষত আছে, সেই গাধা ছোৱালীজনীয়ে শেষ টোপাল পানী মাকৰ মুখত দিছে। আমেৰিকাত থকা সেই চোকাটোৱে কিন্তু আহিবলৈও সময় নাপায়। হয়তো সমাধিত আহি তেওঁ এমাহৰ পিছতে গৈছে বন্তি জ্বলাবলৈহে সময় পায়। তাৰ প্ৰত্যুত্তৰটো তুমি তেনেকৈ দিব লাগিব। তাৰ কাৰণে তুমি নিজকে সাজু কৰিব লাগিব। এই অকেইটা নিজৰ বুকুত তেনেকৈ খোদিত কৰি ল'ব লাগিব যে মই কৰিম, মই পাৰিম, হ'ম। দ্বিতীয় হ, এই হটোৰ বেলেগ একো নাই। এখন ক্ৰিকেট, এখন ফুটবল খেল হ'বলৈ যেনেকৈ 11জন খেলুৱৈ অপৰিহাৰ্য অনিবাৰ্য, ঠিক তেনেকৈ এজন সফল মানুহ হ'বলৈ 11টা শৰে আৰম্ভ হোৱা শব্দ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনত ল'বলৈ পাৰিলে তেওঁ সফল হয়। 1 সপোন, 2 সময়ৰ মূল্য, 3 সংকল্প, 4 সাধনা, 5 সংগ্ৰাম, 6 সাহস, সেই সংগ্ৰামক আগুৱাই নিবৰ কাৰণে, 7 সান্নিধ্য, কাৰ লগত সেই সংগ্ৰাম কৰিছা, 8 সততা, 9 সন্মান, সততাৰ পিছত 9 সন্মান, 10 সুস্থ, 11 সৰলতা। এই হকেইটা যেতিয়া তুমি লগত ল'ব পাৰিবা, তেতিয়াই তুমি সফলতাৰ মুখ দেখিবা। এটা সপোন লাগে মানুহৰ।
নৰেন্দ্ৰ মোদীক থিয় কৰাই দিয়া, তোমালোকৰ ভাইচ চেঞ্চেলৰক ইয়াত থিয় কৰাই দিয়া, তুমি সৰ্বানন্দ সোণোৱালক থিয় কৰাই দিয়া, তুমি আইনষ্টাইনক থিয় কৰাই দিয়া, সকলোতে এইকেইটাই বিচাৰি পাবা। এজন মানুহৰ সপোন থাকে, তাৰপিছত তেওঁ দৌৰে ভীষ্মৰ দৰে সংকল্প লয়, কাৰ লগত আগুৱাই? সাহসেৰে আগুৱাই। কোন থাকে? একাংশ ভাল মানুহ থাকে সোঁৱে বয়ে, সান্নিধ্য। ভালৰ লগত যেতিয়া থাকে তেওঁ সততা শিকে, সৎ হয় তেওঁ। সততাৰে যেতিয়া তেওঁ আগুৱাই সন্মানৰ অধিকাৰী হয়। যেতিয়াই তেওঁ সন্মানীয় ব্যক্তি হয় তেওঁ তেতিয়াই বেলেগৰ কাৰণে সম্পদ হয়। যেতিয়াই আমি সম্পদ হ'বগৈ পাৰোঁ তেতিয়াই আমাৰ মাজত কি বিচাৰি পায়? সৰলতা, সহজ সৰল আমি। এই সকেইটা ছাত্ৰ জীৱনত যিসকলে ল'ব পাৰে তেওঁলোকেই পৰৱৰ্তী সময়ত সফল হয়। অসৰ পিছত মটো বেলেগ একো নাই। এই বয়সত তুমি মৰে আৰম্ভ হোৱা 4টা শব্দ লগত ল'ব লাগে। প্ৰথম শব্দটোৱে হৈছে মা। মাকক আটাইতকৈ ভাল পাবলৈ শিকিব লাগে। কিয়? এই বয়সত আটাইতকৈ দেখিব নোৱাৰা মানুহগৰাকী হৈছে পৃথিৱীৰ মা। তুমি মাক বেয়া পোৱা আটাইতকৈ। ইটো নকৰিবি, সিটো নকৰিবি, ওলৈ নাযাবি, তলৈ নাযাবি বুলি তোমাক দেউতাতকৈ মায়ে বেছিকৈ কয়। হোষ্টেলত থাকোঁতেনো মায়ে ফোনটো কৰিবলৈ দেউতাকক কুটুই থাকিব, তাইলে ফোন এটা কৰকচোন, হেৰি কৰকচোন। তুমি হয়নে নহয় সুধিবা পাপাক, দেউতাক। তোমাৰ মায়ে কুটুৰি থাকে। অৰ্থাৎ তুমি মা তোমাৰ কাৰণে শত্ৰু হৈ যায়। ক্লাছ 8-9 মানৰ পৰা এই বিশ্ববিদ্যালয় জীৱনলৈকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শত্ৰুগৰাকী নিজৰ মাক। কিন্তু মনত ৰাখিবা, যিগৰাকী মানুহক এই বয়সত আমি আটাইতকৈ শত্ৰু জ্ঞান কৰোঁ, পৃথিৱীত যদি তোমাৰ কাৰণে ভগৱানক বাদ দি দ্বিতীয় কোনোবা ভগৱান আছে সেয়া হৈছে তোমাৰ মা। তেওঁ যিমানেই শিক্ষিত নহওক কিয়, যিমানেই অশিক্ষিত নহওক কিয়, তুমি ভাবি ল'বা যে তোমাৰ মাৰ সমান পৃথিৱীত দ্বিতীয় ভগৱান একো নাই। পৃথিৱীত তোমাৰ মাৰ বাহিৰে এনেকুৱা কোনো শ্ৰেষ্ঠ বিজ্ঞানী নাই যি তোমাৰ মাতকৈ বেছি গৱেষণা কৰি তোমাক বুজিছে। 9 মাহ 10 দিন পেটত লৈ তোমাক যিমানখিনি গৱেষণা কৰিছে পৃথিৱীৰ কোনো শ্ৰেষ্ঠ বিজ্ঞানীয়ে তোমাক লৈ কিমানখিনি গৱেষণা কৰিব কেতিয়াও নোৱাৰে। তেওঁ যিমানেই অশিক্ষিত নহওক কিয় আটাইতকৈ তেওঁ তোমাক জানে। মাক ভাল পাবলৈ শিকা। যিবিলাক ছাত্ৰ ছাত্ৰী নিজৰ মাকক ভাল পায় তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে নিজৰ মাতৃভাষাটোক ভাল পায়। দ্বিতীয়টো মাতৃভাষা। আৰু যাৰ মাতৃভাষাৰ প্ৰতি অগাধ মৰম, অগাধ শ্ৰদ্ধা থাকে সেইবিলাক মানুহে নিজৰ মাতৃভূমিক ভাল পায়। আন এটা আৰু যিবিলাক মানুহে নিজৰ মাতৃভূমিক ভাল পায় সেইবিলাক মানুহে কি হয়? মহান হয়, মানুহ হয়, মানুহ, প্ৰকৃত মানুহ হয়। আৰু মই ভাবোঁ এই অসমটো তেনেকৈ আমি ল'ব পাৰিলেই অসমখনত অসমীয়াৰ দায়িত্ব পালন কৰা হ'ব। তুমি মই আমি সকলো হ'ব লাগিব। মনত ৰাখিবা, বিশ্ববিদ্যালয়লৈ আহিছা এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিটৰ কাৰণে অহা নাই। এখন ভাল মাৰ্কশ্বিট আৰু এখন চাৰ্টিফিকেট লাগে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক লাগে। কিন্তু এখন ভাল চাৰ্টিফিকেট, এখন ভাল মাৰ্কশ্বিট কেতিয়াও এজন ছাত্ৰৰ জীৱন হ'ব নোৱাৰে। জীৱিকা অৱলম্বনৰ এটা মাত্ৰ পথ হ'ব পাৰে, কেতিয়াও জীৱন নহয়। জীৱন নাথাকিলে জীৱিকাৰ কোনো কাম নাথাকিব, পাহৰি নাযাবা। জীৱন আৰু জীৱিকা বেলেগ বস্তু। এখন ৰেলগাড়ী চলিবলৈ যি ধৰণে 2টা চিৰি লাগে, জীৱন আৰু জীৱিকাক তুমি সমানেই আগুৱাই নিব লাগিব এই বয়সত। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিৰ ছাত্ৰ ছাত্ৰীয়ে জীৱিকাক গুৰুত্ব দিছে, জীৱনক চিটিকাই দিছে। ভুল। সমানে আগুৱাই নিব লাগিব, তেতিয়াহে তুমি পূৰ্ণাংগ মানুহ হ'বা। আইনষ্টাইন, নিউটন, টমাছ আলভা এডিছন, মহাত্মা গান্ধী, নেলছন মেণ্ডেলা, নৰেন্দ্ৰ মোদী কোনো কেতিয়াও পঢ়াত চোকা নাছিল, মেধা নাছিল, মধ্যমীয়া আছিল। তাৰপিছতো আজি তুমি মই সকলোৱে তেওঁলোকক জানো, বিশ্ব নেতা বুলি গণ্য কৰোঁ। 1901 চনত নোবেল পুৰস্কাৰ প্ৰতিষ্ঠা কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে। 1901 চনৰ পৰা 1910 চনলৈকে নোবেল পুৰস্কাৰ পোৱা কোনোবা এজনৰ নাম যদি মই তোমালোকক সুধো ক'ব পাৰিবা জানো? নোৱাৰা। কিন্তু তোমালোকে সকলোৱে ক'ব পাৰিবা টলষ্টয়ৰ নাম। ৱাৰ এণ্ড পিছ তোমালোকে পঢ়িছা, যুদ্ধ আৰু শান্তি পঢ়িছা। 1910 চনত টলষ্টয়ৰ মৃত্যু হৈছিল। অৰ্থাৎ পুৰস্কাৰে কিবা সন্মানে এজন মানুহক কেতিয়াও জীয়াই নাৰাখে যদি তাত সঁচা অৰ্থত প্ৰতিভা নাথাকে। চোকা বস্তুটো তেনেকুৱা। এখন চাৰ্টিফিকেট, এখন মাৰ্কশ্বিট তোমাক কেতিয়াও মনত নাৰাখে, তোমাৰ প্ৰতিভাহে তোমাক মনত ৰখাব। এজন চোকা ল'ৰা, এগৰাকী মেধাৱী ছাত্ৰী, তাই চোকা হ'ব পাৰে কিন্তু তাই ভাল নহ'বও পাৰে। এটা ভাল ল'ৰা, এজনী ভাল ছোৱালী, তাই কিন্তু সম পৰিমাণে চোকা হ'ব পাৰে, তাই মেধাৱী হ'ব পাৰে।
এটা চোকা ল'ৰা কি মস্ত দগাবাজ অসৎ হ'ব পাৰে, এজনী চোকা ছোৱালী মহা বদমাচি হ'ব পাৰে, কিন্তু এটা ভাল ল'ৰা কেতিয়াও তেনেকুৱা নহয়। ভাল ল'ৰাটো সদায় ভালেই হয়, সমপৰিমাণে সি চোকাও হয়। সেইটোৱেই পাৰ্থক্য। মই আশা কৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা মানসিকতাৰে উদ্বুদ্ধ হৈ নিজক জীৱন গঢ়িব। ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যিটো দুৰ্যোগ নামি আহিছে এই সন্ধিক্ষণত, সৰুখন ছাত্ৰ সন্থাই যিটো প্ৰয়াস কৰিছে জাতীয় জীৱনৰ প্ৰতি যিটো অৱদান আগবঢ়াবৰ কাৰণে অহৰহ অনবৰতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চেষ্টা কৰি আছে, সেই শোভাযাত্ৰাৰ অন্তত অংশীদাৰ হ'বলৈ মৰণপণ প্ৰতিজ্ঞা কৰিব যে আমি অসমীয়া হৈ জীয়াই থাকিম। আছুৰ মঞ্চৰ পৰা যেনেকৈ তেওঁলোকে উদ্বুদ্ধ কৰিছে তেনেকৈ আমি উদ্বুদ্ধ হৈ জাতিৰ সেৱা কৰিম। সেই আশাৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।